हेलो फ्रेंड्स, आज देखाবলৈ লৈছোঁ মোৰ দুপৰীয়া সাজত কি আছিল। তাৰ কাৰণে মই এয়া তিতাফুল অলপমান ধুই এয়া ধুনীয়াকৈ বইল কৰি লৈছোঁ আৰু এতিয়া ইয়াৰ পানীখিনি মই এটা বাটিত থৈ দিম, কাৰণ মোৰ অকণমান কাহ হৈ আছে। গতিকে মই ইয়াৰ লগত অকণমান জালুক মিক্স কৰি এয়া খাম। কাহৰ কাৰণে এইটো বহুতেই ভাল হয়। আৰু এতিয়া মই ফুলবোৰ ঠাৰিৰ পৰা ধুনীয়াকৈ এৰুৱাই লৈছোঁ। এৰুৱাই মই ধুনীয়াকৈ ৰসটো অকণমান চেপি দিম, নহ'লে খাবলৈ বহুত তিতা লাগে। আৰু এতিয়া মই ধুনীয়াকৈ পিঁয়াজ আৰু জলকীয়া কাটি পেনখনত অলপমান তেল দি ধুনীয়াকৈ পিঁয়াজ আৰু জলকীয়াবোৰ ভাজি লৈছোঁ একেলগে। আৰু ভাজি হোৱাৰ পাছত মই এয়া তিতাফুলবোৰ তাত দি দিছোঁ ধুনীয়াকৈ। আৰু তিতাফুলবোৰ যেতিয়া অলপমান সিজিব, মানে একেবাৰে সিজি হোৱাৰ পাছত তাত এটা মই ডিম দি দিম। আৰু ডিম আৰু তিতাফুল এইদৰে ভাজি খাবলৈ বহুতেই ভাল লাগে। আৰু ইয়াৰ তিতা ভাৱটো নাথাকে আচলতে। আপোনালোকে খাই চাবচোন কেনেকুৱা পায়, যদিহে খোৱা নাই। আৰু এতিয়া মই লৈছোঁ কটাহী বেঙেনা কেইটামান, আৰু এইকেইটা মই লগতে সৰু আলু মই কাটি লৈছোঁ লগত, আৰু পিঁয়াজ আৰু জলকীয়াও কাটি ল'লোঁ লগতে। আৰু এতিয়া এখন পেনত তেল গৰম কৰি গোটেইখিনি একেলগে মই দি দিলোঁ। আৰু এয়া মোৰ সৰু আলু আৰু কটাহী বেঙেনা ৰেডি। এনেকৈ খাই খুবেই ভাল লাগে আচলতে। আৰু এয়া মই লৈছোঁ লগতে কাচকল ফ্ৰাই কৰিম। এতিয়া কাচকলৰ বাকলিবোৰ ধুনীয়াকৈ কাটি লৈছোঁ। কাটি মই এতিয়া দীঘলীয়াকৈ কাটিম কাচকলবোৰ। এনেকৈ দীঘলকৈ কাটিলে খাবলৈ আচলতে বহুতেই ভাল লাগে, গতিকে মই এনেকৈয়ে খাওঁ। আৰু এতিয়া মই পেনখনত ধুনীয়াকৈ তেল গৰম কৰি মই কাচকলবোৰ তাত দি দিছোঁ। এতিয়া অলপমান নিমখ দি ধুনীয়াকৈ মচমচীয়াকৈ ফ্ৰাই কৰিম। এনেকৈ খাবলৈ আচলতে বহুতেই ভাল লাগে। এয়া মোৰ হৈ গ'ল কাচকল ফ্ৰাই ৰেডি। আৰু এতিয়া মই লৈছোঁ এয়া অলপমান জিলিমিলি শাক। এয়া মোক বিদ্যালয়ৰ বাইদেউ এগৰাকীয়ে দিছিলে, গতিকে মই ভাবিলোঁ অকণমান এয়াও খাওঁ। ধুনীয়াকৈ কাটি ল'লোঁ। কাটি এতিয়া মই এইখিনি ধুনীয়াকৈ পেনখনত অলপমান তেল দি ফ্ৰাই কৰি লৈছোঁ। এনেকৈ মই ভাজি খাই ভাল লাগে আচলতে, আৰু দাইলত দি খায়ো ভাল লাগে বাৰু জিলিমিলি শাক। মই ভাবিলোঁ আজি অকণমান ভাজিয়ে খাওঁ। এয়া জিলিমিলি হৈ গ'ল। আৰু এতিয়া মই কটাহী বেঙেনা অলপ বইল কৰি লৈছোঁ। ভাবিলোঁ মই আজি ইয়াৰো পিটিকা অকণমান বনাওঁ। আমাৰ ফালে আচলতে কটাহী বেঙেনা বুলি কয়, আচলতে ঠাই ভেদে বেলেগ বেলেগ হয় যে নাম। আপোনালোকে কমেণ্ট কৰি জনাব দেই আপোনালোকে বাৰু কি বুলি কয়। আৰু এয়া মই শুকান মাছ কেইটামান এনেকৈ ভাজি লৈছোঁ তেল নিদিয়াকৈ পিটিকাত দিবলৈ। এনেকৈ পিটিকা খাই বহুতেই ভাল লাগে। অকণমান মিঠাতেল সৰহকৈ দিব লাগে। আৰু এয়া ধনিয়া দি দিলোঁ। মোৰ কটাহী বেঙেনাৰ পিটিকা ৰেডি। এয়া মোৰ দুপৰীয়া সাজ হৈ গ'ল আজি। আৰু মই অলপমান মগু দালি আৰু অমিতা বইলো বনাইছিলোঁ লগতে। এয়া মই এতিয়া খাবলৈ লৈছোঁ আৰু ধুনীয়াকৈ মই খাম। আপোনালোকৰ বাৰু মোৰ ৰেচিপিবোৰ চাই কেনেকুৱা লাগিলে? যদিহে ভাল লাগিলে মোক কমেণ্ট কৰি জনাব দেই কেনেকুৱা পাইছে। আৰু যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে, আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।